নমস্কাৰ মোৰ গল্পপাঠ অনুষ্ঠানটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাই মই আজি মোৰ ছাতি গল্পটোৰ অন্তিম পেৰাগ্ৰাফ কেইটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো আশা কৰো আপোনালোকে আদৰি ল'ব ঠিক আছে আৰম্ভ কৰিবলৈ ওলাইছো ছাতি টিং 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 একেৰাহে বাজি থকা স্কুলৰ বেলটোৰ শব্দতহে হৰিপ্ৰিয়া আকৌ দিঠকলৈ ঘূৰি আহিল সেই ফাৰ্ষ্ট পিৰিয়ডৰ পৰা লেজাৰলৈকে মানে তেওঁ একে ভাৱতে বিভোৰ হৈ আছিল লেজাৰতে বিদায় সভাখন পাতি ল'বলৈ লগৰ শিক্ষকসকলে যুঁজা চলাই ল'ৰা-ছোৱালীখিনিক ফিল্ডত থিয় হ'বলৈ ক'লে সকলোবোৰ গোট খোৱাত নতুনকৈ হ'ব লগা প্ৰধান শিক্ষক তিলক শইকীয়াই মিটিংখনৰ উদ্দেশ্য ব্যাখ্যা কৰি গ'ল হৰিপ্ৰিয়া কেৱল বহিহে থাকিল কোনে কি কৈ আছে একো কাণত সোমোৱা নাই শেষত এতিয়া বাইদেৱে দুআষাৰ ক'ব বুলি তেওঁক ক'বলৈ দিওঁতেহে তেওঁৰ চকু পানী পাৰ ভাঙি আহিল একো শব্দই তেওঁৰ মুখৰে নোলাল কেৱল চকুৰ আগত থিয় হৈ থকা ল'ৰা-ছোৱালী কেইটালৈ লাগি চাই ৰ'ল বাইদেউৰ সেই অৱস্থা দেখিয়ে লৰালৰিকৈ তেওঁক সম্বৰ্ধনা জনাই শইকীয়াদেৱে মিটিং সামৰিলে মিটিঙৰ পিছত হৰিপ্ৰিয়াই মুখখন ধুই আহি নৰলেই কাৰো মুখলৈ নোচোৱাকৈ ঘৰলৈ চিধাই বাট পোনালে আচলতে তেওঁ আৰু কাৰো মুখলৈ চাই থাকিব নোৱাৰিলে ঘৰলৈ আহি থাকোতে তেওঁ প্ৰথমবাৰৰ বাবে মূৰটো টিংটিঙালে ৩৫ বছৰীয়া কৰ্মজীৱনৰ ভাগৰখিনি যেন আজিহে লাগিছে আজি ছাতিটিও তাৰ দায়িত্ব পালন কৰিবলৈ পাহৰাৰ দৰে লাগিছে জেঠমহীয়া ৰ'দটো যে ইমান চোকা আজিহে হৰিপ্ৰিয়া মাষ্টৰনী অনুভৱ হ'ল ঘৰ আহি পায়েই কলৰ পাৰলৈ গৈ মুখ হাত কেইটা ধুই তেওঁ ভিতৰ সোমাল আঁঠুলৈকে ভৰিকেইটা ধুই মুখখনত পানী অলপ মাৰি দিওঁতেহে হৰিপ্ৰিয়াৰ ভাল লাগিল তলাটো খুলিয়ে তেওঁ পাকঘৰ পালেগে পুৱাই ৰান্ধি থৈ যোৱা ভাত দুটামান গলিয়াই বিছনাখনত পৰিবলৈ ধৰি ঘপককৈ মনত পৰিল স্কুলৰ পৰা টোপোলা এটা দিছিল নহয় স্কুলৰ পৰা দিয়া টোপোলাটোতনো কি আছে চাবলৈ আকৌ হৰিপ্ৰিয়া বিছনাখনৰ পৰা উঠি আহিল টোপোলাটো খুলি চাই দেখে এটা ছাতি এযোৰ পাটৰ মেখেলা চাদৰ আৰু এখন সফুৰা তেওঁৰ ছাতিটো দেখি হাঁহিহে উঠিল আজি অত বছৰে পুৰণা ছাতিটোৰে কাম চলালে এতিয়া আকৌ এইটো কিহৰ কাৰণে এতিয়ানো ৰ'দ বতাহ নেওচি তেওঁ যাব ক'ত যাবলগীয়া আছে যদি ভাদমহীয়া নাম গাবলৈ যাবলৈহে নামঘৰটো আছে তাকো সেইটো ঘৰৰ কাষতে ছাতিৰ দৰকাৰেই নহয় মেখেলা চাদৰযোৰ বাৰু ওচৰৰে বিয়াই সকামে পিন্ধিব পাৰিব আৰু সফুৰাখন সেইখননো কেইদিনৰ আলহী চুৰে কেতিয়া উঠাই লৈ যায় ঠিক নাই এইবোৰ মনতে বাগলি বাগলি তেওঁ টোপনি গ'লগে টোপনি ধৰিয়ে দেখিলে গিৰিয়েক ঠুলো আৰু শাহুৱেক আহিছে তেওঁৰ ওচৰলৈ শাহুৱেকৰ হাতত এটা ছাতি এইটো ল আৰু মাজে মাজে ওচৰৰে ল'ৰা-ছোৱালী কেইটাৰ ঘৰে ঘৰে গৈ কি পঢ়িছে চাই দিবিগে ৬০ বছৰ হৈছেহে আৰু কেইটামানক পঢ়াই শুনাই মানুহ কৰিব পাৰিবি খালি সেই তুলতুলীয়া বগা গালখন কোলা পৰিবলৈ নিদিবি হৰি সপোনটো দেখি টোপনিৰ পৰা খপজপাই উঠে মানে বেলি বহিল খপজপকৈ উঠি বাহিৰত মেলি থোৱা কাপোৰকেইটা সামৰি ভিতৰত থৈ আকৌ এবাৰ বাহিৰলৈ ওলাই আহিল হৰিপ্ৰিয়াৰ আজিনো কি মন গ'ল জানো এনেই গাঁৱে গাঁৱে ওলাই যাওঁ বুলি একেবাৰে খোজকাঢ়ি গৈ গাঁৱৰ সিমূৰে থকা প্ৰকাণ্ড আহঁতজোপাৰ ওচৰৰ পৰা আকৌ ঘূৰি আহিল হৰিক আজি ৰাস্তাৰ মানুহবোৰে নেদেখা বস্তু চোৱা দি চাইছে ইমান বছৰে তাইক কোনেও এনেকে দেখা নাই নহয় তাই ঘৰ আহি পাই মানে সন্ধিয়া লাগি ভাগিল জপনাৰ ভিতৰত সোমাই জপনাখন ৰছী এডালেৰে টানকৈ বান্ধি ঘৰৰ ভিতৰ পালেহি জপনাখন যিমান টানকে বান্ধিলে যদিও হৰিৰ মুখৰে নজনাকৈ হাঁহি এটা ওলাই আহিল ইমান আতি আতি জপনাখননো কিহৰ ভয়ত বান্ধিছে কি নিবনো তাই ঘৰৰ পৰা লেম্পটো জ্বলাই বিছনাখনৰ ওচৰলৈ আহি দেখিলে অথনি তেনেকৈ এৰি থৈ যোৱা বস্তু কেইবটৰ মেখেলা চাদৰযোৰহে আছে বাকী ছাতিটো আৰু সফুৰাখন নাই মানে সেইকেইটা ইতিমধ্যে চোৰে নিলেই চোৰ কেইটাও কম সষ্টম হৈ নাথাকে বস্তু কেইপন আনি থৈছিলহে নিলেই যাহ বাৰু কোনোবা অভাৱী মানুহে নিছে বুলি হৰিপ্ৰিয়াই মেখেলা চাদৰযোৰৰ কাষতে লাং খাই পৰি থকা পুৰণি ছাতিটোৰ ওপৰৰে দৃষ্টি বগৰাই আনিলে কেইমাহমানৰ পিছৰ কথা
হৰিপ্ৰিয়া ৰিটায়াৰ হোৱাৰ পিছতে চৰকাৰৰ ফালৰ পৰা নটিচ আহিল তেওঁলোকৰ স্কুলখন বোলে এইটো বছৰতে প্ৰাদেশিকৃত হ'ব। কথাটো হৰিৰ কাণতো পৰিছে। এদিন তিলক মাষ্টৰে তাইক নিজেই আহি খবৰটো দি গ'ল। তিলক মাষ্টৰৰ টেটুলৈকে লাগি থকা ধাৰসমূহৰো হিচাপ এটা দিলে। দৰমহাৰ টকাৰেই সেইবোৰ মাৰিব পাৰিব। লগতে শিক্ষয়িত্ৰীৰ প্ৰভাৰ কথাও কৈ গ'ল। প্ৰাদেশিকৰণৰ খবৰটোৰ পিছতে দুইটা চকু কেৰা কাৰণে বিয়া নোহোৱাকৈ থকা প্ৰভাৰ দুদিনমান আগতে কোনোবা এঘৰৰ ল'ৰা এটাৰ লগত খোজা বঢ়া হৈ গ'ল। এইকেইদিনতে বিয়াৰ তাৰিখো লোৱাৰ কথা। স্কুলখন প্ৰাদেশিকৃত হৈ এতিয়া সকলো শিক্ষক শিক্ষয়িত্ৰীকে এমুঠি সুখৰ ভাত খুৱাইছে। কিন্তু হৰিপ্ৰিয়া যাৰ সাধনাত স্কুলখনে স্কুলৰ ৰূপ লৈছিল তেওঁ একেদৰেই আছে। মাজে মাজে ৰ'দ বৰষুণ নাথাকিলেও ছাতিটোকে লৈ ওচৰৰ ল'ৰা ছোৱালীবোৰে কি পঢ়িছে চাই আহেগৈ। তেনেদৰেই চলি আছে হৰিপ্ৰিয়া। মাজে মাজে তিলক শইকীয়া আহে, স্কুলৰ বা বাতৰিবোৰ দি যায়। অলপতে তেওঁ গাড়ী এখনো কিনিলে, স্কুললৈ অহা যোৱা কৰিবলৈ সুবিধা হোৱাকৈ। ধন্যবাদ। মোৰ ছাতি গল্পটোৰ ইমানতে অন্ত পৰিল। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম এটা নতুন গল্পৰ সৈতে। আজিলৈ আহিছোঁ। ধন্যবাদ।